ভাইটিয়ে গতি ইমানে কি কথা পাতি আছিলা বুজিছা ভগৱন্ত এবাৰ আমাক কৃপা কৰিলে হয় দিয়ক ভগৱন্তে আমাক চকু মেলি চালে আৰু মই মাৰজনীৰ লগত বহুতো কথাই পাতি আছিলো ন ছোৱালীৰ লগতে আছো বোলে জীয়ৰাক কৈ আমাক পাহৰিলে বাৰু আমিও বৰ এটা বেয়া পোৱা নাই পিছে এতিয়া বুঢ়া বয়সত বাপে কি হৈছে সেই নহয় মাটিকণৰ কথা অকণ ভাবিব চব কথা পাহৰি গ'লে নহয় ন জীয়েকক কোৱা মুখতে নে কি কোৱা মিলো হয় হয় ঐ তাপৰ যুগত নম্বৰ ঘৰত ল'ৰা হ'ল কিন্তু কলি যুগত নম্বৰ ঘৰত ছোৱালীহে হ'ল আহিছো দেই মোৰ কোৱা কথাটো কিন্তু নাপাহৰিব দেখিলি ইহঁত মুখাৰ কথা দিনটো অট্টত ঘূৰি ফুৰিব মানুহক খোচা বিন্ধা কৰি ফুৰিব মৰিবলৈ নেদেখাহঁত এই সোপা হয় দিয়ক এই মুখাৰ কামেই আৰু এই চাবচোন এদিন আমাৰ মাজনীয়ে সুখৰ মুখ দেখুৱাব হয়নে মোৰ শুনাকণ বাৰু যা তই জলপান এখন ব্যৱস্থা কৰ মই গাটো তিয়াই আহোঁ হ'ব ছোৱালীও আমন নন্দৰ ঘৰৰ পৰা ছোৱালীজনীক খবৰ এটা কৰি আহোঁ পিছে তহঁতো গ'ল মোৰ লগত থকাই নগৈহে পাৰিছো হয় আই এই ভেটিটো ৰাখিবলৈ ল'ৰা এটা জন্ম দিব নোৱাৰিলে এই বুঢ়াৰ বয়সতো ছোৱালীজনীহে পাইছে নাযাওঁ আই ল'ৰা ছোৱালীনো কি আছে সকলো সমান থকাই ল'ৰা এটা জন্ম দিব নোৱাৰিলে হা বুঢ়া হ'লে সেই হালত কোনে চাবনো ভেটিটো উচান হ'ব আৰু পাই ইয়াৰ ছোৱালীজনী হৈ বাৰু তেখেতসকলক চাব পাৰিবনে পিছত তহঁতবোৰো এসময়ত ছোৱালী আছিলি এতিয়াহে বোৱাৰী হৈছ বোৱাৰী হৈ তহঁতবোৰৰ মুখত এনেকুৱা কথা ল'ৰা ছোৱালী সকলো সমান বুজিছ আৰু দেখিছ নহয় আজিকালি ল'ৰাবোৰে মাক দেউতাকক মাৰি কেনেকৈ ৰাস্তাত পেলাই থৈ যায় বৃদ্ধাশ্ৰমত থৈ আহে পিছত সেই ছোৱালী কেইজনীহে চাবলগীয়া হয় এনেবোৰ কথা তহঁতৰ মুখত শোভা নাপায় মই যাওঁ দেই ঐ শুনিলি সেইজনী কথা হয় আই বেছিয়ে কয় এজনী কথা তাতে তাতে হয় আই নন্দৰ ঘৰ কথাটো বুবা ওলাইছে গম পোৱা নাই ভকত ঐ আছা নে ঘৰত ভকত কৃষ্ণ কৃষ্ণ আহক আহক আহক
আহক আহক আহক কৃষ্ণ কৃষ্ণ বলক ভিতৰলৈকে বলক এই ভিতৰলৈ নাযাওঁ নেকি বৰ গৰমত আহিছো বাহিৰতে বহো ৰ'ব ঠিক আছে মই পিয়াখন লৈ নিছোঁ দেই হেৰি নহয় ভকত ছোৱালী জন্ম হওঁতে অহা ইমান দিন আপোনাৰ খা খবৰ নাই কথাটো কি সেইবোৰ বহুত কথা বুজিছে ঘৰতো বহুত লেঠা নহয় ভকত দেখোন এয়া ভালনে ভালে আছো আৰু ঘৰত সকলোৰে ভাল নহয় এই ভগৱন্তৰ কৃপা সকলো ঠিকেই আছে আৰু ভকতনীকো লৈ আহিব পাৰিলেহেঁতেন দেখোন পাৰিলোহেঁতেন তেওঁৰ পিছে এই লেঠা নুগুচেই নহয় ল'ৰাৰ লগত লাগি থাকোতে সেই দিনটোৱে যায় মই চাহ কৰোঁগে আপোনালোক দুইজনে কথা পাতক ঠিক আছে এইটো লৈ যাওক পিছে ভকত ল'ৰা পঢ়া শুনা কেনে চলিছে কিনো কম আৰু এই কলেও সেই বেছিকৈ কোৱা যেনে শুনি পিছে বুজিছে ল'ৰা সকলো ফালৰ পৰাই আগবঢ়া আমি দুয়ো যথেষ্ট কষ্ট কৰো নহয় তাক সেই সুবিধাও দিছো হওক দেই ঈশ্বৰে মংগল কৰক পিছে আমাৰ মাজনী নাই নেকি তাইৰ কথা কি ভাবিছে মাজনী শুইছে বুজিছে ভকত আমাৰ দৰে মানুহে সন্তানৰ কথানো কি চিন্তা কৰিব পাৰে মোৰতো অৱস্থা আপুনি দেখিছে নহয় ছোৱালী ভাল হলে নিজে ভাল হ'ব ছোৱালী আনে নিজেই ভাল হ'ব তাইক বিয়া দিয়াৰ পাছত তোমাক কোনে চাব ভকত কত ভকত এই দুখ নকৰিবা এসময়ত মাজনীক কন্যাদান কৰিব লাগিব নহয় এই মোৰ ল'ৰা মানে তোমাৰো ল'ৰা এসময়ত এই দুইখন ঘৰ সিয়েই সম্বল হ'ব বুজিছা প্ৰভুহে জানে বুজিছে ভকত ভগৱন্তৰ প্ৰতি মোৰ বিশ্বাস আছে ভগৱন্ত কৃপা কৰিলে আমাৰ মাজনীয়ে আমাক এদিন সুখমুখ দেখুৱাব ভকত চাহ খাব দেই ঠিক আছে ক্ৰমান্বয়ে সময়ৰ সোঁতত বাবু আৰু শিখা ডাঙৰ হ'ল
শুনিছানে এয়া অ বুলু কোন মৰিবলৈ গলানো কি হল কেলে দুফালি মৰিছে লৰাই ফোন কৰিবা গোটেইখন ফাটি ফুটি গৈছে আমাৰ নাম ভালকৈ উজ্জ্বল কৰিছে মোৰ লগত এনেকুৱা নহয় তাক লৈ সকলো চলে কথা ক'বলৈ আহিছ সকলোৱে মুখে মুখে তাৰ কথা তয়ে লাই দি তাক শেষ কৰি পেলালি কোনে কি কৈছে তাৰ কথা কোনে কি কৈছে মানুহবোৰৰ যে কাম নাই আৰু অকল লোকৰ বদনাম গাই ফুৰি গাঁৱত কোনো বাকী নাই সকলোৱে মুখে মুখে তাৰ কথা পুতেৰৰ এই বয়সতে ছোৱালীৰ লগত হলি গলি মুখত নিচাযুক্ত বস্তু সকলোৱে লগত ফেপেৰি পাতি কাজিয়া কৰি ঘূৰি ফুৰে মুখত অবাই স্মাৰ্ট স্কুল কলেজ বুলিবলৈতো নাই মোক শেষ কৰি দিল মোক শেষ কৰি দিলে আবে কোনে চিঞৰি আছে বে কুকুৰ এগাল এগাল খাইছ শুইছ 10 টকাতে ঘটি পাইছনে বাপেও খুলি খুলি খা কুকুৰৰ পিতেক আৰে পাপা মই তোমাৰ দৰে চৰকাৰী চাকৰিয়াল হৈ লোকৰ তলতীয়া নহওঁ বিজনেছ কৰিম ন আৰু পাপা মই যদি কুকুৰৰ পিতেক তুমি চালা বিজনেছ কৰ হা গোটেই জীৱনটোতে একো কৰিব নোৱাৰ সখীহে ভালো কি যে লক্ষী ছোৱালী এজনী পালে পাপা তুমি কিন্তু মোক আনৰ লগত তুলনা নকৰিবা মই একদম এইবোৰ একদম ভাল নাপাওঁ মা মই অকলে যাওঁ আহোঁতে মোক পলাম হেল্ল' বিকি আলিত আৰু মই কৈ আছো আৰু লাইৰে আমাৰ সেই সময়ত পিতেক কি কৰিব সেয়া চাবি আমিতো এদিন মৰি যাম তাৰ অৱস্থা কি হ'ব সেই ওপৰৰ পৰাই চাবি খবৰটো পাই ইমান ভাল লাগিল মেট্ৰিকত ইমান ধুনীয়াকৈ পাছ কৰাৰ পাছত হায়াৰ ছেকেণ্ডেৰীটো গোটেই কেইটাতে নেতা লৈ পাছ কৰিছা আগলৈ যাতে আৰু ভাল কৰা ধন্যবাদ বৰমা আপোনাৰ আশীৰ্বাদ লৈ মই আৰু ভালদৰে পঢ়া শুনা কৰি যাম সদায় এনেদৰে আশীৰ্বাদ কৰি থাকিব মাজনীও হয় বৰমা এতিয়াৰ পৰা পঢ়াৰ লগতে চাকৰিৰ কথাও চিন্তা কৰিবা ঠিক আছে বৰমা কাৰণ মা দেউতাক তুমিয়েই চাব লাগিব মা দেউতাক ভগৱানৰ দৰে পূজা কৰিবা দেই ভাল বৰমা আপোনাৰ পৰামৰ্শটি মই সদায় মনত ৰাখি যাম পিছে খুৰীদেউ আমি কৈ থাকোঁ বল বল কৃষ্ণ মাজনী অ মাজনী দেউতা এই মোনাটোৱে মোৰ চোলাটোৱে লৈ নাচোন নিছো দেউতা দেউতা অ এয়া লোৱা মই তিনিআলিৰ পৰা খাবলৈ কিবা এটা লৈ আনোগৈ তই মাৰ লগতে ভাতৰ যোগাৰটো কৰিবি মই সোনকালে আহিম অঁ বুদ্ধর হিসাবে নুপুরে মাতে বাপুয়ে ঠেং দাঙি মুঠে বাপু মদ খেলা তাৱে ঘৰ এই তাৱে কাৰণে মোৰ জীৱনটো তাৰ জীয়েকৰ কাৰণে মোৰ জীৱনটো বৰবাদ হৈ গৈছে গোটেই ভাল মই বেয়া ল'ৰা বাবু বেয়া ল'ৰা আজি ৰাতিপুৱা তাইৰ কাৰণে মোক ঘৰৰ পৰা ঘৰটো হুলস্থুল মোৰ পাপাই ইমান গালি পাৰিছে মই তাইকো চাম তাই জীকো চাই ল'ম মই
গৰুনা মই আও এইটো কোন কোন সেইটো এইটো কোন কোন এইটো বাবু তই বাবু তই মদ খাই আহিছ এই ৰাতিখন এইখিনি কি কৰি আছ ৰহ তোক মই ভকতক লগাম তই মোৰ কথা কাটি বাপেৰক লগাম তোক বাপেৰক লগাবি তোৰ কাৰণে মোৰ জীৱনটো বৰবাদ হৈ গৈছে তোৰ ছোৱালীৰ কাৰণে বৰবাদ হৈ গৈছে মোৰ ছোৱালীক কি কৰিলে তোৰ ছোৱালীৰ কাৰণে মোৰ বৰবাদ তোৰ ছোৱালী ভাল মই বেয়া ঘৰত ছোৱালী তোক আজি মই মাৰিয়ে পেলাম তোক আজি মই বাবু Buysak.
মাজুলী কৈছে নহয় ডক্টৰৰ ওচৰলৈ ভাল হৈ যাব খুৰা সোনকালে ভাল হৈ উঠিবনে বাৰু আপুনি চিন্তা নকৰিব তেখেতক এটা মই ইনজেকশ্যন দি দিছোঁ আৰু 2-3টামান মেডিচিন লিখি দিম তেখেতক খুৱালে সোনকালে আৰোগ্য হৈ যাব খুৰা আপোনাৰ ফিজটো মাজনী মই তোমাক ফুটুৱা কৈছোঁ বুলি নাভাবিবা মই ফিজটো নলওঁ তুমি সেইকেইটা পইচাই দেউতাক মেডিচিনকেইটা আনি দিবা খুৰা এইখন লোৱা এইকেইটা খুৱাই থাকিবা দেই সময় দেউতা অ দেউতা ডক্টৰ খুৰাই দৰৱ দিছে নহয় তোমাৰ ভাল হৈ যাব দেই দেউতা হেৰি আপোনাৰ এনে অৱস্থা কোনে কৰিলে কোনে কৰিলে বাবু 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 তই নাযাবি তই নাযাবি তইতো মোক সকলোকে আপোন তই নাযাবি বাবু তই আজি তোৰ পিতৃৰ তুল্য মোৰ দেউতাৰ এনে অৱস্থা কৰিলি কিন্তু চাবি এদিন নহয় এদিন ভগৱানে তোৰ পিছৰ ল'বই ল'ব দেউতা দেউতা এইদৰে বহু ঘাত প্ৰতিঘাত আৰু দুখ যন্ত্ৰণাৰ মাজেৰে শিখাই উচ্চ শিক্ষা লাভ কৰিলে আৰু প্ৰায় 10 বছৰৰ পিছত শিখাই এগৰাকী প্ৰবক্তা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিলে আপুনি কেতিয়াবা আহিলে নেকি হয় মই পঢ়ি অলপ টাইম হ'ল বিছানা তোমালৈ ৰৈ আছো একদম গৈ আহিলি মই এই ফাৰ্মত কাম কৰি আছিলোঁ ল'ৰাকেইটাৰ লগত শিখা কচোন তই মাতি পঠাইছিলি কিবা কাম আছিলে বোলে মোক তহঁতৰ অলপ সহায় লাগিছিল সহায় আমাৰ পৰা তহঁতৰ পৰা আমিনো কি সহায় কৰিম সংস্থাপন হোৱাৰ পৰা তই আমাক কিমানখিনি সহায় কৰি আছ নে কি কয় খুৰা
হয় মাধৱ এসময়ত শিখাক ছোৱালী সন্তান বুলি আমি হাঁহিছিলোঁ আৰু এতিয়া তাই আমাৰেই সহায় হৈ থিয় দিছে শিখাও আমাৰ পৰা সহায় বিচাৰি আমাক আৰু লাজ নিদিবি আমি আমাৰ ভুলবিলাক বুজি পাইছোঁ জানানে সেইবোৰ মই ধৰি থকা মানুহ নহয় দাদাইদেউ গাঁওখনৰ কাৰণে তেখেতক কি কৰা নাই ছাত্ৰ ছাত্ৰীসকলক পঢ়িবৰ বাবে গাঁৱতে তই এটা লাইব্ৰেৰী খুলি দিলি আমাকো এখন ফাৰ্ম খুলি দিলি যাৰ বাবে আমি এতিয়া নিজে সংস্থাপিত হ'লো নে কি কপিত হয় দে তই যে মোক খুলি দিছিলি তামোল পাণৰ দোকানখন এতিয়া বৰ ভালদৰে চলিছে বুজিছ শুন মাধৱ এদিন ময়ো বিয়া হৈ গুচি যাম আৰু অপ্ৰিয় হ'লেও সত্য মা দেউতাও এদিন গুচি যাব সেয়েহে এই ঘৰৰ ভেটিটো আৰু কাষতে পৰি থকা মাটিডৰা এনেই পৰি থাকিব পাছত সেইবাবে মই আৰু মা দেউতাই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কি সিদ্ধান্ত এই যে গাঁৱৰ দৰিদ্ৰ ল'ৰা ছোৱালীবিলাক তাহাঁতৰ শৈক্ষিক দিশৰ বিকাশৰ বাবে আমাৰ কাষতে থকা মাটিডৰাত এখন সৰুকৈ স্কুল সাজিম পিছলৈ তহঁতি আমাৰ এই ভেটিটোৰ লগতে লগ খুৱাই স্কুলখন ডাঙৰ কৰিব লাগিব তই সঁচাকৈ স্কুল খুলিবি শিক্ষা তই সঁচাই এগৰাকী দেৱীও খুৰা আৰু খুৰীদেউ আপোনালোক বৰ ভাগ্যৱান গাঁৱৰ মানুহে ইমান তিৰস্কাৰ কৰাৰ পিছতো তেওঁলোকৰ কথা ইমান দূৰলৈকে ভাবিব পাৰিছ আজি কিবা নিজৰ ওপৰতে লাজ লাগিছে সেইবোৰ বাদ দিয়ক দাদাইদেউ হোৱাবোৰ হৈ গ'ল এতিয়া আমি স্কুলখনৰ কাম আৰম্ভ কৰিব লাগে টকা পইচাৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে মাধৱ আৰু প্ৰীতম তহঁতি স্কুলখনৰ কাম ভালদৰে চাবি তই একো চিন্তা নকৰিবি শিক্ষা আমি সদায় তোৰ লগতে আছো আৰু আমিও তোক সহায় কৰিম শিখা আমি সদায় তোৰ লগত আছো শিখা ভকত শিখা তাৱে কি হৈছে আপোনাৰ কিয় কান্দিছে এনেকৈ ভকত কি হৈছে আপোনাৰ কওকচোন বাবু বাবু কি তাৱে বাবু হস্পিটেলত আছে তাৰ হাতত সময় কম বাবু হেনো লিভাৰটো কমজুৰি হৈ গৈছে কি মাজনী তাক এতিয়া উন্নত চিকিৎসাৰ প্ৰয়োজন চিকিৎসাৰ বাবে মোৰ সামৰ্থ্য নাই সেইবাবে মই ইয়ালৈকে গুচি আহিলো ভকত মই ইয়ালৈ গুচি আহিলো ভকত আপুনি চিন্তা নকৰিব মাজনী কিবা এটা কৰিব মাজনী তো সোনকালে কিবা এটা কৰচোন মা কিবা এটা কৰিব লাগিব মাজনীও যিমান পাৰি সোনকালে ডাক্তৰে কিবা এটা কৰিব কৈছে মাধৱ তহঁতে মোক আৰু এটা সহায় কৰিলে ক শিক্ষা বাবু বেয়া লোৱা হ'ব পাৰে হ'লেওতো কি আমাৰ গাঁৱৰে ল'ৰা গতিকে তাক ভাল কৰি ভাল পথলৈ অনাটো আমাৰ সকলোৰে দায়িত্ব সেয়েহে তহঁতি গাঁৱৰ সকলোকে জনাই দে যাতে যোনে যিমান পাৰে 10 টকা 20 টকা হ'লেও সকলোৱে দিবলৈ ক বাকী যিমানটো পাৰো মই মোৰ ফালৰ পৰা দিম তই কোনো চিন্তা নকৰিবি আমি সকলো তোৰ লগত আছো প্ৰীতম বল খুৰাদেউ আপুনিও আহক আমাৰ লগত ভকত মই এদিন দম্ভালি মাৰি কৈছিলো মোৰ ল'ৰা বাবুৱে এই দুইখন ঘৰ চাব তোমাৰ ছোৱালী সন্তান জন্ম হোৱা দেখি গাঁৱৰ বহুতে হাঁহিছিল ময়ো হাঁহিছিলো কিন্তু এতিয়া কি হ'ল অহাবোৰে প্ৰত্যেকেই কিবা নহয় কিবা সমস্যাত ভুগি আছে ইমানখিনি তিৰস্কাৰ কৰাৰ পিছতো ভকত তোমাৰ ছোৱালী আজি মোক সহায় কৰিবলৈ লৈছে আপুনি অকণমানো
সকলো আছো নহয় আপোনাৰ লগত বাৰু আমি এতিয়া পলম নকৰোঁ মা দেউতা ব'লা আমি পলম নকৰি সোনকালে বাবুৰ ওচৰলৈ যাওঁ ব'লক গাঁৱত ব'লক ভকত নাৰী যাৰ বুকুৰ অমৃত পান কৰি ধন ধৰি উঠে এটি জীৱন যাৰ বুকুৰ শীতলতাৰ মাজত পলে পলে উমনি পাই জীয়া জীৱনৰ জীপাল সপোনে যাৰ মমতাময়ী গভীৰতাৰে সুন্দৰ হৈ উঠিছে এই সেউজীয়া ধৰণী যাৰ ত্যাগ সহনশীলতা কষ্ট সহিষ্ণুতা ইত্যাদি ইত্যাদি গুণৰ বাবেই এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ স্থিতি কাৰোবাৰ যি হৈ কাৰোবাৰ ভগ্নী হৈ কাৰোবাৰ আকৌ প্ৰেমিকা হৈ সৰ্বস্ব উজাৰি ত্যাগৰ হলাহল বীৰ পান কৰি তেওঁ হৈ গৈ কাৰোবাৰ জীৱন সংগিনী সম্পৰ্কৰ এনাজৰীৰে সকলোকে আতি আতি বান্ধি সতীত্বৰ বলি দি স্ব ইচ্ছাৰে দুখ যন্ত্ৰণাৰ প্ৰাচীৰ ভেদি 10 মাহ 10 দিন দেহত ধাৰণ কৰি জীৱন মৰণৰ এক জীয়া সত্তাক তেওঁ হৈ পৰে পৃথিৱীৰ সৰ্বোত্তম শব্দৰ অধিকাৰিণী প্ৰেম ত্যাগ আৰু আত্মবলিদানৰ আদৰ্শৰে জীৱন্ত উশাহৰ গৰ্ভধাৰিণী শান্তিময় কোলাৰ অধিকাৰিণী মা কিন্তু হাই মানৱতা তাৰ পিছতো পদে পদে তেওঁ লাঞ্ছিতা অপমানিতা কলংকিতা মানৱতাৰ হাতত একবিংশ শতিকাৰ জয়গান গোৱা একাংশ মানৱৰ হাতত আজিও যেন নাৰীৰ সংজ্ঞা হেনো লাও পাতৰ তলত আজিও উপেক্ষিত নাৰী আজিও কন্যা সন্তান মানে বোলে ভগৱানৰ অভিশাপ আমাৰ প্ৰয়াস নিকৃষ্ট মানসিকতাৰ চৰম নিদৰ্শন এই উপলব্ধি ত্যাগৰ এই উপলব্ধি মমতা এই উপলব্ধি সতীত্ব এই উপলব্ধি সত্তাৰ এই উপলব্ধি এক স্বীকৃতিৰ এক নাৰী সত্তাৰ স্বীকৃতি